বহুত কথা ক'ব পাৰে তেখেতৰ দৃষ্টিভংগীটো তেনেকুৱাই হয় তেখেতৰ চিন্তাটো ইমানে হয় সো সেইকাৰণে তেখেতৰ যিখিনি লিমিট আছে সেইখিনি কথাই তেখেতে পাতিব এতিয়া চাওক যেতিয়া আমি সমাজৰ কাম কৰিবলৈ আহোঁ কিবা এটা অঞ্চলৰ কাম কৰিবলৈ আহোঁ দেশৰ এইটো নীতিৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে আজি ভাৰতবৰ্ষ ৭৮ বছৰ স্বাধীনতাৰ পিছত যিখিনি ভাৰতবৰ্ষৰ উন্নয়ন হৈছে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ পৰা আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যিখিনি উন্নয়নৰ কাম কাজ হৈছে ইয়াৰ দ্বাৰা আজি ভাৰতৰ প্ৰতিচ্ছবি বিশ্বই দেখিবলৈ পাইছে আৰু সেই আটাইবোৰ সিদ্ধান্ত যদি আজি কোনোবা এখন ৰাজ্য উন্নয়ন হৈছে উন্নত হৈছে এই ৰাজ্যৰ যিখিনি সিদ্ধান্ত এইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে কোনোবা অঞ্চল যদি পিছ পৰি আছে সেইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে কাউন্সিলবিলাক এটা সংগ্ৰামৰ কাৰণে সেই জনগোষ্ঠীৰ আকাংক্ষা পূৰণ কৰিবলৈ কাউন্সিলবিলাক গঠন কৰা হ'ল কিন্তু কাউন্সিলৰ ফাইনেন্সিয়েল পাৱাৰ নাই নিজৰ তাত কোনো চ'ৰ্চ নাই যিখিনি চ'ৰ্চ আছে এইটো যথেষ্ট নহয় আজি কাৰ্বি আংলং ডিমা হাছাওবিলাকত মিনাৰেলছ আছে মাইনিং আছে বড়োলেণ্ডত তেনেকুৱা চ'ৰ্চ নাই আজি GST টেক্সবিলাকো ইয়াতে কোনো শ্বেয়াৰ নাপায় সো এই গোটেই কথাবিলাক নিৰ্ভৰ কৰিলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰ ওপৰতে কাউন্সিলৰ উন্নয়নটো নিৰ্ভৰ কৰে যদি 125th এমেণ্ডমেণ্টটো হৈ যায় তেতিয়া কাউন্সিলতো ডাইৰেক্ট পুঁজি অহা আৰম্ভ হ'ব কিন্তু যোৱা 17টা বছৰত তেখেতসকলে এই কামবিলাক কৰিব নোৱাৰিলে আমি 5টা বছৰ চৰকাৰ চলাই আহি মই নিজে গম পালোঁ যে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে যিমান স্কুল কলেজ ইয়াত বনাব লাগে যিমান কাম কৰিব লাগে ৰাস্তা ঘাট বনাব লাগে এইটো বহুত লেহেম হৈ থাকে সো গতিকে আজি UPPL দল হিচাপে আমি কাউন্সিলত কাম কৰি আছোঁ কৰিম আমি ৰাজ্যত কাম কৰিম আৰু লগতে কেন্দ্ৰতো থাকি আমাৰ অঞ্চলৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ কাৰণে বড়ো জনগোষ্ঠীৰ কাৰণে অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আৰু ভাৰতৰ পিছপৰা জাতি জনগোষ্ঠীৰ কাৰণে UPPL দলে কাম কৰি যাব গতিকে হাগ্ৰাম মহিলাৰী ডাঙৰীয়া বা তেখেতসকলৰ দলৰ নেতাসকলৰ লিমিটেশ্যন এটা আছে তেখেতসকলে সিমানেই চিন্তা কৰিব পাৰে গতিকে আজি শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ টকা আৰু ইয়াত যিবিলাক পাৰ্চেণ্টবিলাক লোৱা আৰম্ভ হৈছে চাকৰি বাকৰি বিক্ৰী কৰা আৰম্ভ হৈছে চাকৰি দিব পৰা নাই এই টকাবিলাকেদি তেখেতসকলে নিজৰ যিটো জৰুৰত নিজৰ যিটো মানে আশা এইটো পূৰণ কৰিব পাৰিব ৰাইজৰ নোৱাৰিব সেইকাৰণে ৰাইজৰ যদি আশা পূৰণ কৰিব লাগে ৰাইজৰ যদি সমস্যা সমাধান কৰিব লাগে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ পুঁজি আহিব লাগিব আৰু তাৰ পৰা ছাপৰ্টো আহিব লাগিব সিন্ডিকেট মানে সিন্ডিকেটৰ কথা যেহেতু আপুনি গুৰুতৰ অভিযোগ এটা উত্থাপিত কৰিছে সিন্ডিকেট ৰাজ যদি নকৰে BTCত চৰকাৰ চলোৱাত কিবা অসুবিধা হয় চৰকাৰে চলাব নোৱাৰে ইয়াতে তেখেতসকলে দলে চলাব নোৱাৰে আগত 17 বছৰত এই সিন্ডিকেট কৰিয়ে দল চলাইছিল তাতে গৰুৰ পইচা কিবা বেলেগ পাৰ কৰে তাৰে পইচা দি তেখেতসকলে এই সময়ত ৰাজনীতি কৰিলে সম্পত্তি বনালে আজিওতো সিন্ডিকেটে দি আৰম্ভ কৰিছে বেলেগটো কি আছে আমিওতো চৰকাৰত থাকি আহিলোঁ আজি আমাৰ যিখিনি টকা আমি থৈ আহিছোঁ সিদিনা তেখেতসকলে ইনচাল্ট কৰিছে যে পইচা খৰচ কৰিব পৰা নাই আমি শুনিছিলোঁ আগতে বাজেট হোৱাৰ লগে লগে BTCত পইচা শেষ হৈ যায় এক বছৰ পইচা নাথাকে আমাৰ সময়ত এইটো বাজেটৰ পৰা সিটো বাজেটলৈকে আমি পইচা ধৰি ৰাখি কাম কৰিছোঁ সেইকাৰণে আমাৰ 1 টকাও ধাৰ নাই আমি 300 কোটি টকা থৈহে আহিছোঁ আৰু ইহঁতৰ 17 বছৰত প্ৰায় 3000 কোটি টকা ধাৰ কৰি থৈ গৈছে গতিকে চৰকাৰখন কেনেকৈ চলাব লাগে ইয়াৰ বেছিক ধাৰণাও তেখেতসকলৰ তাত নাই ইলেকশ্যনত জিকিছে আজি বহি পেলাই তেখেতসকলে লম্পজম্পটো কৰি থাকিব পাৰিব কিন্তু এটা নীতি যিটো তৈয়াৰ কৰিব লাগে যিটো নীতিৰ আধাৰত উন্নয়নৰ কাম কৰিব লাগে ফাউণ্ডেশ্যন কৰিব লাগে সেইটো তেখেতসকলে নোৱাৰিব বিজনেছ ৰাইজে বিচাৰিছে চাগে পাহাৰ এইকাৰণে কৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চবো বনাব পাৰে সাগৰো বনাব পাৰে পাহাৰো বনাব পাৰে একতলা খনাও দিব পাৰে চব দিব পাৰে সেইটো মুখতহে পাৰে বাস্তৱত নোৱাৰে আপোনাৰ অভিযোগ মোৰ মানে BTCত বৰ্তমান কি সিন্ডিকেট চলি আছে চাওক মই আজি এই বিজনেছ তেখেতসকলৰ হিচাপ দিবলৈ অহা নাই মই দলৰ কথা ক'বলৈ আহিছোঁ যোৱাকালি আমাৰ ৰাজ্যসভাত আৰু এজন সাংসদৰ কাৰণে মনোনয়ন পত্ৰ দাখিল হৈছে আজি মনোনয়ন পত্ৰ যিটো স্ক্ৰুটিনি এইটো কমপ্লিট হৈ গ'ল তাৰ মানে UPPLৰ খাতাত বড়োলেণ্ডত যদিও এইখন ৰাজ্য নহয়
তিনিজনকৈ MP প্ৰথমবাৰৰ কাৰণে পাবলৈ গৈ আছে চ' সিটো UPPL দলে কৰিলে বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে কৰিলে গতিকে বড়োলেণ্ড অঞ্চলৰ 26টা জনগোষ্ঠীৰ কি সমস্যা আছে যি সমস্যা পাৰ্লিয়ামেণ্টৰ মজিয়াত উত্থাপন কৰিব লাগে এই কথাখিনি জয়ন্ত বসুমতাৰী ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আৰু মই আমি তিনিজনো এই সমস্যাখিনি স্বাধীনতাৰ পৰা এতিয়ালৈকে সমাধান নোহোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাখিনি বড়োলেণ্ডৰে হওক অসমতে হওক উত্তৰ পূৰ্বাঞ্চলে হওক আমি এই কামখিনি সংসদত কৰিবলৈ চেষ্টা কৰিম 5 বছৰ আপুনি BTC চলাইছে বৰ্তমান আপুনি ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত দেখা গৈছে নেকি যে এনেকুৱা মানে লোকৰ মুখত আলোচনা হৈছে যে বিজেপি আপোনাক টপ দিলে নেকি চাওক মই কাৰো টপ নাখাওঁ মই নিজৰে টপ খাওঁ যি টপ যি আছে মই নিজৰে খাওঁ আৰু এই কথাটো আজিৰ পৰা 20 বছৰ আগত মোক ক'লে তেতিয়া ঠিকে আছিল যে প্ৰমোদ বৰে এইটো কৰিব কিন্তু 20-30 বছৰ সংগ্ৰাম কৰি অহাৰ পিছত আৰু নিজৰ এটা ভিজন আৰু মিছন তৈয়াৰ কৰি লোৱাৰ পিছত মানৱ সেৱাৰ কাৰণে আজি কোনো এটা পৃথিৱীত টপ নাই যি টপে মোক লৈ যাব পাৰিব বা মোক কিবা এটা কৰিব পাৰিব মোৰ ইচ্ছা হিচাপে মই কৰিছোঁ আমাৰ দলৰ সিদ্ধান্ত হিচাপে মই কৰিছোঁ মানৱ সেৱা কৰাৰ কাৰণে আজি যি কাম কৰিব লাগে কৰিছোঁ যোৱাকালি গুৱাহাটীতো মোক কিছুমান সাংবাদিকে সুধিছে এই কথাবিলাক যে আপুনি এইটো কাৰণত কৰিলে সেইটো কাৰণত কৰিলে মই কৈছোঁ যে আপুনি সাংবাদিক হিচাপে নিউজ দিব পাৰে কোনোবা এজনে যদি বেমাৰ হয় তাক টকা পইচা হেল্প কৰিব নোৱাৰে কোনো আঁচনি দিব নোৱাৰে আপুনি নিউজ বনাব পাৰিব যে ৰাস্তাটো বেয়া হৈছে কিন্তু আপুনি ৰাস্তাটো বনাব নোৱাৰে গতিকে ৰাস্তাটো বনাবৰ কাৰণে মই আজি ৰাজনীতিত আহিছোঁ কাম কৰিছোঁ আৰু 2700 কিলোমিটাৰ ৰাস্তা আমাৰ দিনত আমি বনাই থৈ আহিছোঁ যোৱাকালি গুণেশ্বৰ গোহাৰীয়ে BPFত যোগদান কৰিও কৈছে যে UPPL নীতি আদৰ্শ ঠিক নহয় বহুত তেখেতে সমালোচনা কৰিছে UPPLক কি ক'ব ধন্যবাদ জনাইছোঁ মোৰ একালৰ সতীৰ্থ আছিলে আমি একেলগে ছাত্ৰ সংগঠন কৰিছোঁ দলো কৰিছোঁ আমাৰ সময়ত মিউনিচিপালিটি চেয়াৰমেনো হৈছিলে এবাৰ ইলেকশ্যনো জিকিছিলে এতিয়া তাত গৈ পেলাই ভাল নীতি আদৰ্শৰ দলত কাম কৰক ভাল হওক ভগৱানে তেখেতক ভালে ৰাখক আৰু কোনোবা দিনা তেখেতেও EM হওক MLA হওক চিফ হওক এইবিলাকে আশা কৰিম ময়ো মোৰ বন্ধু প্ৰাৰ্থী কোনে হ'ব আপোনালোকৰ প্ৰাৰ্থীটোতো এতিয়া ফাইলত আছে এইটো ফাইলৰ পৰা ওলাবৰ কাৰণে মিটিং হ'ব লাগিব চাওক ধৰ্মীয় সংখ্যালঘুক ভয় খুৱাই পেলাই বিভিন্ন দলে যোৱা 30-40 বছৰত ভোট লৈছে আমি ধৰ্মীয় সংখ্যালঘু লোকক ভয় খুৱাই পেলাই মিছা কথা কৈ পেলাই ভোট ল'বলৈ বিচৰা নাই কাৰণ ভাৰতৰ নাগৰিকৰ ভিতৰত ধৰ্মীয় সংখ্যালঘু আহে গতিকে ধৰ্মীয় সংখ্যালঘু লোকসকলৰো নিজৰ চিন্তাধাৰা নিজৰ বিবেক আছে তেখেতসকলে চিন্তা কৰিব কোনে ভাল কৰে কোনে বেয়া কৰে কাৰ দিনত ঘৰ জ্বলিছিল কাৰ দিনত শান্তি হৈছিলে কাৰ দিনত মাটি বাৰী পাইছিলে কাৰ দিনত পোৱা নাই কোনে তুচ্ছ তাচ্ছিল্য কৰি আছে ধৰ্মীয় সংখ্যালঘুক আৰু কোনে মৰম আৰু শ্ৰদ্ধা কৰি আছে কোনে নাটকীয়ভাৱে বিভিন্ন কাম কৰি আছে কোনো হৃদয়ৰ পৰা কোনে সেৱা কৰিছে গতিকে এই কথাখিনি আজি ধৰ্মীয় সংখ্যালঘুৰ লোকে বুজি পাব আৰু বুজি পোৱাৰ দিনলৈকে আমি চাই আছোঁ গতিকে কাৰোবাৰ নিচিনা জোৰ জুলুম কৰি বিভিন্ন 10টা কথা কৈ নাটক কৰি পেলাই আমি ধৰ্মীয় সংখ্যালঘু বা অইন জনগোষ্ঠী কোনো জনগোষ্ঠীৰে ভোট ল'ব বিচৰা নাই আমি সঁচা কথা কৈ ভোট বিচাৰিম সঁচা চিন্তাটো আমি ৰাইজৰ ওপৰত দাঙি ধৰিম আৰু UPPL মডেলৰ ৰাজনীতিত এটা নহয় বড়োলেণ্ডৰ 26টা জনগোষ্ঠীক আমি সমানে লৈ আগবাঢ়ি যাব বিচাৰিছোঁ NDA নহয় NDA নহয় UPPLৰ কেণ্ডিডেটৰ যিটো মনোনয়ন পত্ৰ তাত মানে চাইন কৰিছে আমাৰ মাইনৰিটি বিধায়কসকলে গতিকে সেইটো ৰাজনৈতিকভাৱে ইমান বহুত বেছি তেৰা বেকাকৈ টানি পেলাই ইয়াত কি মিনিং ওলাব বিচাৰিছে কালি মাইনৰিটি কেণ্ডিডেট এজনক বড়োই তাত মনোনয়ন পত্ৰত প্ৰপ'জ হ'ব পাৰে বড়ো MLA বড়ো এজন MLA কি কয় বড়ো সাংসদ এজন মনোনয়ন পত্ৰ দাখিল কৰিছে তাত 3জনকৈ মাইনৰিটি বিধায়ক মানে ইয়াত চাইন কৰিছে বড়োলেণ্ডৰ কৰা নাই শিলচৰৰ পৰাটো কৰিছে গতিকে শিলচৰৰ মাইনৰিটি বিধায়কে যদি মোৰ মনোনয়ন পত্ৰত তেখেতসকলে চাইন দিছে আজি বাধ্য হ'লোঁ যে ময়ো মাইনৰিটিৰ কাৰণে কাম কৰিব লাগিব বড়োলেণ্ডতো আমি চৰকাৰ বনাই কাম কৰি আছিলোঁ এতিয়া অসমৰ মাইনৰিটিৰ কাৰণেও কাম কৰিব লাগিব তেখেতসকলৰ দুখ দুৰ্যোগ হ'লেও আমিও মাতিব লাগিব আমিও থিয় দিব লাগিব গতিকে এই কথাখিনি আজি তেখেতসকলে আজি ওৱান ষ্টেপ আগবাঢ়ি আহি ৰাজনীতিৰ কথাটো দূৰত থৈ এজন বড়ো মানুহক বা বড়ো জনগোষ্ঠীৰ এজন সদস্যক তেখেতসকলে আহি আজি যে সমৰ্থন জনাই মনোনয়ন পত্ৰ দাখিল কৰিছে সেইটো মিডিয়া হাউচে ইমানে তেৰা বেকাকৈ ঘূৰাইছে তাৰ পৰা কি ৰিজাল্ট ওলাব বিচাৰিছে বড়ো মাইনৰিটি এক হ'ব নালাগে নেকি
তেখেতসকলৰ আমি ওচৰত যাব নালাগে, তেখেতসকলে আমাৰ ওচৰত আহিব নালাগে নেকি? সদায় কাজিয়া কৰি থাকিলে, ঘৰ জ্বলাই থাকিব লাগে, কি কথা কৈছে? এইটোদি কি মিনিং ওলাব বিচাৰিছে মই নাজানো। দাদা আপুনি এইটো AUDF হ'ব পাৰে, বেলেগ অইন দলৰো হ'ব পাৰে, NDAৰো হ'ব পাৰে, NDAৰ নহ'বও হ'ব পাৰে। চ' তেখেতসকলে মোক ভাল পাইছে, মই তেখেতসকলক জানো, মোৰ তাত আহি পেলাই তেখেতসকলে প্ৰপ'জাৰ হিচাপে চাইন কৰিছে, ডেটছ হ'ল। অনাগত দিনত মই শিলচৰৰ মাইনৰিটিৰ কাৰণে পাৰোঁ, বড়োলেণ্ডৰ মাইনৰিটিৰ কাৰণে পাৰোঁ, মই কাম কৰিম।